তুলসী তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ AK-47 ধৰে। হাই হাই এখন কি গাইছা তুমি পুতুকন? সেই তুলসী তলৰ হুঁচৰি নি দেখোন একে বেটেলিয়ানৰ অস্ত্ৰ শস্ত্ৰত ধৰি লাগে। হৰধনু ধৰে বুলিহে কয়, তুমি দেখোন আকৌ কি এইটো ইংলিছৰ এটা কথা কৈছা। এনেকে নেগাই নহয়, ধেত নেগাবা এনেকে ভুলকে। হে নব কি কয় হে, আজিৰ দিনত হ'বলা ধনু ধৰে। কিমান আপডেট বোমা বাৰুদ ওলাল, এতিয়া ৰামে ধনু এৰি সেই AK-47হে লয়। আৰু আজিকালি চব আপডেট হ'ল নহয়, গতিকে তুলসী পুলিৰ তলৰ সেই হুঁচৰিটোও আপডেট হ'ল। পিছে আপোনালোকে বাৰু তুলসী পুলি ৰুলেনে নাই? মই হ'লে তুলসী বিচাৰি নাপাই সেই নিম গছৰ পুলি এটাকে ৰুই থৈ আহিছোঁ বাপেকে। হ'ব হ'ব থোৱাহে, তোমাৰ সেই আবুল তাবুল কথা শুনি মোৰ সেই মূৰটোহে আচন্দাই গৈছেগে। আজি পিছে বিহু বুলি গাটো ধুলানে নাই? এনেইতো কাপোৰ নিপিন্ধাই, সেই আজি বিহু বুলি সেই বগা গেঞ্জি এটাকে গাত মেৰিয়াই ল'ব পৰা নাই। আৰু গামোচা এখনো ডিঙিত ল'লে কি ভাল লাগিব। আৰু শুনা, যদি গা ধুই আহিছা ব'লা ভিতৰলৈ, মই সেই দাদাহঁতক সেই চাহ পিঠা বৰা চাউলৰ জলপান দিবলৈ ৰেডি কৰি আহিছোঁ। তুমি আহিছা ভালেই হৈছে, ব'লা একেলগে খাবা ব'লা। হে নব কি কয় হে, বিহু বুলি মই সেই আজি 3 দিন ধৰি আমাৰ পিছফালৰ পুখুৰীটোতেই সোমাই আছোঁ। হাৰপিক দি এতিয়া গা ঘঁহি একেবাৰে চিকচিকীয়া কৰি আহিছোঁ। আপুনি এইবোৰ কি ভুচুং পহু কথা ক'ব আহিছে? এইবোৰ বাদ দিয়ক। পিছে সন্ধিয়া তুলসীৰ তলত সেই বুট নাৰিকল দিবনে নাই? ভাল কথাটোকে ক'লা দিয়া। সেই আমাৰ এজনক সেই কালিৰ পৰা মই কৈ বলে পৰা নাই বুজিছানে। এতিয়া তুমিহে যদি আৰু তেওঁক বুট নাৰিকল আনিবলৈ পঠিয়াব পাৰা। হয় দিয়ক নব, পিতাম্বৰ দাটো যে কি হ'ব আৰু নহয়। আৰু এটা কি অদ্ভুত কথা কৈছে জানানে মোৰ মানুহজনে? কি যে হ'ব আৰু দেই। সেই কি কৈছে শুনা, সেই গেন্ধেলাক বোলে সেই ডাঙৰ পলিথিন এটা দি পঠাব। সেই চুবুৰীত হুঁচৰি গাই পেলাই যিখিনি বুট পাব সেইখিনিকে বোলে ঘৰ আহি পোৱাৰ পিছত সেই সৰু সৰু ল'ৰা ছোৱালী আমাৰ ঘৰলৈ আহিব নহয়, সেই তাহাঁতক বোলে তাকে ভগাই দিব। সেইবিলাকনো কথা কয়নে বাৰু চোৱাচোন। হাই ঐ মাগুৰ, কি কয় হে নব? দাদাই বুট নিকিনেই নেকি? ব'লকচোন মই কওঁগৈ, ব'লক ভিতৰলৈ যাওঁ। পুতুকন, তুমি সেই তুলসী তলত হুঁচৰি গাবলৈ এই দিন দুপৰতে আহি ওলালাই যে? হে পিতাম্বৰ দা, মই সেই তুলসীৰ তলত চৰা মৃগ পহুকেইটাকহে বিচাৰি আহিছিলোঁ। পিছে পহু কিন্তু নেপালোৱে, আপোনাকহে পালোঁ দেখোন। বা তুমি মানুহ মাৰিবা দেই পুতুকন। পুতুকন দা দেখোন, কেতিয়া আহিলে আপুনি? এই ভালেই হ'ল দিয়ক আপুনি আহিল। মই সেই তুলসী পুলি এটা ৰুব লৈছোঁ, সেই পপাক গাঁতটো খান্দিবলৈ কৈ অথনিৰ পৰা নোৱাৰিলোঁ আৰু। এতিয়া আপুনি আহিল ভালেই হ'ল, ব'লকচোন দুয়োটা একেলগে সেই গাঁতটো খান্দি তুলসী পুলিটো ৰুংগৈ। বঢ়িয়া কথা গেন্ধেলা, ব'লা ব'লা। পিছে আজি ৰাতিপুৱাৰ পৰা মোৰ সেই তুলসী পুলি ৰুই ৰুই গোটেই গাটো তুলসী তুলসী গোন্ধাই আছে। এতিয়া ৰজনীগন্ধাৰ লগত আৰু মোক মিহলাই দিলেই হ'ল আৰু। আইও, এইজনে তামাম কথা কৈ দিয়ে হে। ব'লক ব'লক এতিয়া। গেন্ধেলা, এইখন দেখোন গোটেইখন চনচনীয়া পকা। এইখনততো তুলসী পুলি ৰুবলৈ তুমি JCB আনি ভাঙিব লাগিব। ব'লা প্ৰথমতে JCB এখনকে আনোগৈ। পুতুকন দা, সেই পকা ভাঙিব নালাগে নহয়, সেই JCB প্ৰয়োজন নাই। মই সেই ধুনীয়া টাব এটা বনাই থোৱাই আছে। এতিয়া খালি সেই টাবটোৰ ভিতৰত মাটি খান্দি ধুনীয়াকে তুলসী পুলিটো ৰুলেই হ'ল আৰু। ৰ'ব মই টাবটো লৈ আহিছোগৈ। গেন্ধেলা, এইটো দেখোন বৰ মস্তি টাব। ইয়াত একেবাৰে আহঁত গছ ৰুব পৰা যাব। আহঁত গছ নালাগে পুতুকন দা, এতিয়া সেই তুলসী পুলিটোকে ৰুই দিয়কচোন মোক। যোৱা তুমি পুলিটো লৈ আনাগৈ, মই পোনটো মাৰি লওঁ। একদম তামাম তুলসী পুলি ৰুই দিম আজি বাপেকে। গেন্ধেলা, মই সেই খান্দি দিছোঁ। তুমি একদম ধুনীয়াকে পোনে পোনে পুলিটোত ঠেলি সুমুৱাই দিয়া এইপিনে। মজা হৈ গ'ল আমাৰ তুলসী পুলি। পিছে শেৱালি ফুল কেইপাহমান দিয়া হয় আৰু ভাল লাগিল হয়। পুতুকন দা, আপোনালোকৰ ঘৰত আছে নহয় শেৱালি ফুল এজোপা? ব'লক নহয় কেইপাহমান আনোগৈ। ভাল কথা কৈছা তুমি। মোৰ ঘৰৰ শেৱালি ফুল এতিয়া ৰ'দত শুকাই একেবাৰে কৰকৰা মাৰি আছে। ৰাতিকে সেইবোৰ সেই বেচনত দি ঘিলা বনাইহে খাব পাৰিবা আৰু। পুতুকন দা, আপুনি বৰ জমাই দিছে। ঠিক আছে দিয়া গেন্ধেলা, এতিয়া মই গৈ থাকোঁ। সন্ধিয়াকে আকৌ আহিব লাগিবই নহয় প্ৰসাদ খাবলৈ। অ'কে পুতুকন দা, সন্ধিয়া আহিব দেই।
আজি কাতি বিহুৱে হ'ল নহয়, তুলসী পুলি এটাকে ৰুই দিওঁ চোতালত। সন্ধিয়াকে আকৌ ল'ৰা ছোৱালীবিলাক আহিবই নহয় হুঁচৰি গাবলে। এইখিনিতেই ভাল হ'ব, মাটিখিনিও কোমল হৈ আছে। চিপৰাংখন আনি খান্দিয়ে দিওঁ গাঁতটো। জুই লগা, তই বিহু দিনা ঘৰত থাকিব লাগে নে পিট পিতাই ঘূৰি ফুৰিব লাগে খালী গায়ে? বহি পেলাই ইয়াত এনে কি কৰি আছে আপুনি? কণা মোচৰা, তই কাক এনেই থকা দেখিলি দেখা নাই মই তুলসী পুলি ৰুবলৈ গাঁত খান্দিব লৈছো কণা? আপোনাক গাঁত খান্দিবলৈ জেচিপি লাগে যদি জেচিপি এখনকে আনি দিওঁ নহলে মই। তই মোক ঠাট্টা কৰিব আহিছ সি জেচিপি আনি তুলসী পুলি গাঁত খান্দিবলৈ আহিছে। এইডাল পকা লাখুটি দেখিছ নহয়, গাঁত একেবাৰে একো পৰিব লাগিলে গোটেইটো কণা মুচৰি ঘূৰা দি ঘূৰি যাবি। আঁতৰ মোৰ চকু আগৰ পৰা তই গলি নে? খালে মই পলোৱাই ভাল, নহলে আজি সেই বিহু দিনাই এই শনিটোৰ লাখুটি কোব খাব লাগিব। যোৱাই ভাল যা আৰু ঘূৰি নাহিবি। কাম এটা কৰিব লৈছিলো চালা, এইবোৰে আহি ডিষ্টাৰ্ব দিলেই নহয়। তহঁত হুঁচৰি গাবলৈ আহিলিয়ে, মোৰ ঘৰতনো কি গাবি আৰু, অকলে থাকো বৰলা মানুহ। গেন্ধেলাহঁতৰ ঘৰলৈকে যাওঁগে বল, তাতে আৰম্ভ কৰো হুঁচৰি ভাগ। জয় হৰি বল। তহঁত হুঁচৰি গাবলৈ পালিহিয়ে, গা ধুনীয়াকে গা দেই। আৰম্ভ কৰিবা দেই মোৰ লগত একেলগে। তুলসীৰ তলে তলে মৃগ পহুচৰে, তাকে দেখি ৰাম চন্দ্ৰই হৰধনু ধৰে। গাই যাহত এতিয়া। তুলসীৰ তলে তলে মৃগ পহুচৰে, তাকে দেখি ৰাম চন্দ্ৰই হৰধনু ধৰে। বঢ়িয়া হৈছে, ভাল গাইছ তহঁতে। ফুলেশ্বৰী, যোৱা সিহঁতক প্ৰসাদ আনি ভগাই দিয়াহি। পুতুকন্দা, আৰু ক'ত গাবাগৈ হুঁচৰি? গাই যাম, গোটেই গাঁও ইমূৰৰ পৰা সিমূৰলৈ গোটেইখন গাম। তোমালোকৰ ঘৰৰ পৰা আৰম্ভ কৰিছোহে। এতিয়া বুট গোটাব লাগিব নহয়, কাইলৈ দিনত আকৌ বুট ভাজি খাবই লাগিব। তহঁতে বহি লচোন, মই প্ৰসাদ আনিছো। আমাৰ আকৌ প্ৰসাদবিধ অলপ বেলেগ ধৰণৰ তহঁতক হাতত দিব নোৱাৰিম, পলিথিন পাত। চাওঁ মই এফালৰ পৰা দি যাওঁ। আমি পলিথিন লৈ আহিছো নহয়, উলিয়াই লৈছো ৰ'ব। কি হ'ল পুতুকণ, তুমি যে হাতহে পাতিছা, কিয় পলিথিন অনা নাই নেকি? পলিথিনটো উলিওৱা, তাতে দিওঁ আকৌ। নব, পদুমৰ পাত হেন হাতখন থাকোতে আকৌ পলিথিনৰ কিহৰ দৰকাৰ? হাততে দিয়ক, মোৰ হাতে চব চলি যায়। এইবোৰ দেখোন কেঁচা বুট নহয়, সিজোৱা বুটহে। কি ধৰণৰ প্ৰসাদ দিছে হে পিতাম্বৰ দা? কি কবা হে পুতুকণ, তুমি দেখোন দেখিছিলা সিমান পৰলৈকে ককাইৰা যোৱাই নাছিলে বজাৰ কৰিবলৈ, আৰু সেই পৰত বুট আনি তিয়ালে এতিয়ালে জানো কোমলিলহেঁতেন। সেইকাৰণে বাপেকে কুকাৰতে দি পেলাই 3টা হুচেল দি দিলো। ভালেই কৰিলে দিয়ক, তাতে অলপ মা মছলা আৰু আলুগুটি কেইটামান দি আৰু অলপ উতলাই দিয়া হয়, একেবাৰে ঘুগুনিয়ে বনি গ'ল হয়। ঠিক আছে পিতাম্বৰ দা, গৈ থাকো দিয়ক, বেলেগ এঘৰতো গাবগে লাগিব নহয়। গেন্ধেলা, তুমিও যোৱা যদি আহা আমাৰ লগতে। ব'লা বঢ়িয়া হ'ব। জয় হৰি বল। ইমান ধুনীয়াকে মজুঙা এটা মাৰি শুই আছিলো, তহঁতে আহি ভাঙিয়ে দিলি টোপনি। মৰাহঁত, এই দিন দুপৰতে হুঁচৰি গাবলৈ আহিব হলেই নে তহঁতৰ? দাইটি, বিট চকুহাল খুলি চকুকেইটা অকণ ডাঙৰকে মেলক, সন্ধিয়া হবই হ'ল। হেৰ, তহঁতে মোক শিকাব নালাগে। এতিয়া হুঁচৰি গাবলৈ আহিছ, হুঁচৰি গা ভালকে। গাই যাবা দেই মোৰ পাছে পাছে। তুলসী তলে তলে মৃগ পহুচৰে, তাকে দেখি খগকাইটিয়ে লাখুটি ধৰে। মৰাহঁত, এইখন কি গাব আহিছ বাপতি সাহন বিহুটোক তহঁতে উপলঙা কৰিব আহিছ। ভালকে গাহঁত। হ'ব আৰু দে, আজিলৈ হৈছে আৰু। এতিয়া পাচিটোৰ পৰা নিজে নিজে আহি প্ৰসাদ খাই লহি। মোক পিঠি দেখিছই নহয় মেচা হৈ গৈছে, তহঁতক মই ভগাব নোৱাৰো আৰু, নিজে নিজে খাই লহিহঁত।
ৰাইজ আমাৰ হৈ গ'ল তুলসী তলৰ প্ৰসাদ খোৱা পিছে আপোনালোকে বাৰু খালেনে নাই গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেন্তে আপোনালোকে মোৰ এই চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব